নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে আমাৰ মছজিদবিলাকত চকীত বহি পেলাই নামাজ পঢ়াৰ যি নীতি নিয়ম খুব বেছি প্ৰচলিত হৈছে, এই সম্পৰ্কে শৰীয়তৰ কি হুকুম আছে অলপ আলোচনা কৰোঁ। দেখক যে কিয়াম বা খাৰা হোৱা আৰু চেজদা কৰাৰ যিসকল মানুহৰ শক্তি আছে, সেইসকল মানুহে নামাজৰ কিয়াম বা খাৰা হোৱাটো ফৰ্জ হয় আৰু ই নামাজৰ এটা ৰুকুন হয়। গতিকে খাৰা হোৱা আৰু চেজদা কৰাৰ শক্তি থকা স্বত্তেও ফৰ্জ নামাজ যদি বহি পেলাই আদায় কৰা হয়, তেতিয়াহ'লে নামাজৰ ৰুকুন আদায় নোহোৱাৰ কাৰণে নামাজে আদায় নহ'ব আৰু সেই নামাজ পুনৰবাৰ আকৌ পঢ়িব লাগিব। আৰু যদি কোনো ব্যক্তি নামাজৰ অৱস্থাত সম্পূৰ্ণ 4 ৰাকাতেই হওক বা 3 ৰাকাতেই হওক বা 2 ৰাকাতেই হওক, সম্পূৰ্ণ ৰাকাতকেইটাত যদি খাৰা হৈ থাকিব নোৱাৰে, অলপ হ'লেও যদি সময় সেই ব্যক্তিজনৰ খাৰা হৈ থকাৰ শক্তি আছে, তেতিয়াহ'লে যিমান দেৰি তেওঁৰ শৰীৰে বা দেহৰ কাৰণে সম্ভৱ হয় বা তেওঁৰ শক্তিৰে কোলায়, সিমানখিনি সময়ো তেওঁ কোনো লাঠিৰ ওপৰত ভৰ দি হ'লেও বা কোনো দেৱালত ভৰ দি হ'লেও সিমান পৰিমাণৰ বা সিমান দেৰি খাৰা হৈ থকাটোও নামাজত ফৰ্জ হয়। আৰু যিমান দূৰ সম্ভৱ সিমান দেৰি খাৰা হৈ থকাৰ পিছত সেই ব্যক্তিজনে বাকী নামাজ জমিনত বহি পেলাই আদায় কৰি ল'ব। গতিকে বুজা গ'ল যে যিমান দেৰি পৰা যায় বা সেই ব্যক্তিজনৰ দেহৰ শক্তি থাকে, সিমান পৰিমাণৰ বা সিমান সময়ো খাৰা হৈ থকাটো নামাজৰ মাজত ফৰ্জ হয়। আৰু যদিহে সিমান দেৰি শক্তি থকাৰ স্বত্তেও মানুহজনে প্ৰথমৰ পৰাই বহি নামাজ আদায় কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰো নামাজ আদায় নহ'ব, পুনৰবাৰ সেই নামাজ আদায় কৰিব লাগিব। চকীত বহি নামাজ আদায় কৰাৰ ক্ষেত্ৰত বিভিন্ন ফাটাৱাৰ কিতাপবিলাক আৰু বিশেষকৈ দাৰুল উলুম দেওবন্দৰ চন্দ এহেম আছৰি মাছাইলৰ কিতাপখনত লিখিছে যে কোনো ব্যক্তি যদি খাৰা হৈ পেলাই নামাজ পঢ়াৰ ক্ষেত্ৰত দেহত শক্তি নাথাকে, কিন্তু যিকোনো অৱস্থাতেই জমিনত বহি নামাজৰ ৰুকু আৰু চিজদা কৰিব পাৰে, তেতিয়াহ'লে সেই অৱস্থাত সেই ব্যক্তিজনৰ কাৰণে উচিত যে তেখেতে জমিনত যিকোনো অৱস্থাতেই বহি ৰুকু আৰু চিজদা কৰিব লাগিব। অন্যথা তেনে ব্যক্তি যদি চকীত বহি পেলাই ৰুকু চিজদা ইচাৰাৰ সৈতে কৰে, তেতিয়াহ'লে নামাজ আদায় নহ'ব বা তেনেধৰণে নামাজ আদায় কৰাটো সেই ব্যক্তিজনৰ কাৰণে জাইজ নহয়। আৰু যদি কোনো ব্যক্তি খাৰা হ'ব পৰাৰ শক্তি আছে, কিন্তু আঁঠু বা কঁকালৰ খুব বেছি কষ্টৰ কাৰণে বা কিবা ওজৰ থকাৰ কাৰণে ৰুকু চাজদা কৰিব নোৱাৰে, নতুবা সেইজন ব্যক্তি যদি জমিনতো বহিব পাৰে কিন্তু জমিনত বহাৰ স্বত্তেও ৰুকু চাজদা কৰিব নোৱাৰে, সেইজন ব্যক্তিৰ কাৰণেও বহি পেলাই নামাজ আদায় কৰাটো উচিত। অন্য হাতেদি যদি সেই ব্যক্তিজন কোনো অৱস্থাতেই জমিনত বহিব পৰাৰ অৱস্থাত নাথাকে, তেতিয়াহ'লে সেই মানুহজনৰ কাৰণে চকীত বহি পেলাই নামাজ আদায় কৰিব পাৰিব। কিন্তু মনত ৰাখিব লাগে যে চকীত বহি পেলাই যিসকল ব্যক্তিয়ে নামাজ আদায় কৰে, সেইসকল ব্যক্তিৰ কাৰণে নামাজ মকৰুহ হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে আমি কেইটামান দিশৰ প্ৰতি সাৱধান হোৱাটো খুব বেছি প্ৰয়োজন। প্ৰথম কথাটো হ'ল যে যিসকল মানুহে চকীত বহি পেলাই ইচাৰাৰ সৈতে নামাজ আদায় কৰে, তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় যে কিছু সংখ্যকে ৰুকুৰ অৱস্থাত নিজৰ হাত দুখন ৰাণৰ ওপৰত ৰাখে আৰু চিজদা কৰাৰ সময়ত সেই হাত দুখন ওলমাই যেন জমিনত থৈছোঁ এনেকুৱা এটা চিন্তা কৰি পেলাই ওলমাই লয়, মানে হাত দুখন নিজৰ ৰাণৰ পৰা আঁতৰাই পেলাই এয়াৰতে ওলমাই থোৱা নিচিনা এটা ইচাৰা কৰিব বিচাৰে। এনেকুৱা কৰাটো যিহেতু চাবিত নাই, গতিকে ৰুকু হওক বা চাজদাই হওক, দুইটা অৱস্থাতেই হাত দুখন নিজৰ ৰাণৰ ওপৰত ৰখাটোৱেই উচিত হয়। চকীত যিসকল মানুহে নামাজ আদায় কৰিব বিচাৰে, সেইসকল মানুহৰ কাৰণে যিহেতু তেওঁলোকৰ ওজৰ আছে, গতিকে হয়তো ৰুকু চেজদাই কৰিব নোৱাৰে জমিনত বহি সেইসকলৰ কাৰণে, বা খাৰা হ'বই নোৱাৰে সেইসকল মানুহৰ কাৰণে চকীত বহি পেলাই নামাজ আদায় কৰাটো জাইজ আছে। কিন্তু যিহেতু কোনো ব্যক্তি ৰুকু বা চিজদাই যিহেতু কৰিব নোৱাৰে জমিনত বহি পেলাই, গতিকে সেইসকল মানুহৰ কাৰণে খাৰা হৈ পেলাই নামাজ আদায় কৰাৰ হুকুমটো চাকিত হৈ যায় বা তেওঁলোকৰ কাৰণে ফৰজ হৈ নাথাকে যে তেওঁলোকে খাৰা হৈ নামাজ আদায় কৰিব। তেনে অৱস্থাত যিসকল ব্যক্তিয়ে চকীৰ বহি পেলাই নামাজ আদায় কৰে, সেইসকলৰ ক্ষেত্ৰত দেখা যায় যে কিছু সময় তেওঁলোকে খাৰা হৈ থাকে, তাৰপিছত আকৌ চকীত বহি পেলাই বাকীখিনি ৰুকুন আদায় কৰে। এনেকুৱা ধৰণৰ কৰাৰ কোনো প্ৰয়োজন নাথাকে।
যিহেতু ৰুকু চিজদা কৰিব নোৱাৰাৰ কাৰণে তেওঁ খাৰা হৈ থকাৰ যিটো হুকুম আছিলে, ফৰজ আছিলে নামাজৰ মাজত, সেই হুকুমটো তেওঁৰ চাকিত হৈ যায়। গতিকে তেওঁলোকৰ কাৰণে গোটেই নামাজটোৱেই যিমান ৰাকাতেই আদায় কৰিব, চাহে 2 ৰাকাতেই হওক বা 3 ৰাকাতেই হওক বা 4 ৰাকাতৰ ফৰজ নামাজেই হওক, তেওঁলোকে সম্পূৰ্ণ নামাজ চকীত বহিয়ে আদায় কৰিব পাৰিব। হাকিমুল উম্মত হজৰত আশৰাফ আলী থানৱী ৰহমতুল্লাহ আলাইহি তেখেতৰ কিতাপত লিখিছে যে চিজদা কৰিবৰ কাৰণে কোনো ধৰণৰ ওখ বস্তুৰ ওপৰত যি চিজদা কৰাৰ নিয়ম কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় যে এইটো সেই মানুহজনৰ কাৰণে আফজল বা বেহতৰ নহয়, কিয়নো জমিনত যিহেতু চিজদা কৰিব পৰা তেখেতৰ গাত শক্তি নাই, গতিকে তেওঁ ইশাৰাৰ সৈতেই চিজদা কৰিব। এই ক্ষেত্ৰত কোনো ওখ বস্তু ওপৰত চিজদা কৰাটো উচিত নহয়। গতিকে চকীত বহা মানুহসকলৰ কাৰণে কোনো ধৰণৰ চকীৰ আগত আকৌ এখন টেবুল লৈ পেলাই সেই টেবুলৰ সন্মুখত আকৌ চিজদা কৰা বা টেবুলৰ ওপৰত চিজদা কৰা, এনেকুৱা ধৰণৰ কামৰ পৰা পৰহেজ কৰি পেলাই অকল মাত্ৰ চকীত বহিয়েই ইশাৰাৰ সৈতেই নামাজ আদায় কৰিব, যিহেতু তেওঁ মাজুৰ হয় আৰু সেই মাজুৰ হোৱাৰ কাৰণেই তেওঁ চকীত বহি নামাজ আদায় কৰিবলগীয়া হৈছে। সৰ্বশেষত খোলাছাই কালাম এইটো যে কোনো বিশেষ জৰুৰত নহ'লে চকীত বহি পেলাই যিসকল ব্যক্তিয়ে মছজিদবিলাকত নামাজ আদায় কৰে, এইটো সঠিক নিয়ম নহয়, যিহেতু ইয়াৰ দ্বাৰা গায়ৰৰ কোনো ইবাদতগাহৰ লগত ইয়াৰ মিল হয় আৰু দিনৰ যিবিলাক কাম আছে, উমুৰ আছে, সেইবিলাক আদায় কৰাৰ ক্ষেত্ৰত গায়ৰৰ কোনো ইবাদতগাহৰ লগত মিল থকাটো ক্ষেত্ৰত শৰীয়তে মনা কৰিছে। গতিকে চিন্তা কৰাৰ প্ৰয়োজন সেইসকল মানুহৰ কাৰণে আমাৰ সমাজত যিসকল ব্যক্তিয়ে চকীত বহি নামাজ আদায় কৰে, তেওঁলোকৰ ক্ষেত্ৰত কিমান দূৰ তেখেতসকল মাজুৰ হয় বা বেমাৰী অৱস্থাত আছে যে তেওঁলোকৰ কাৰণে চকীত বহি নামাজ আদায় কৰিবলগীয়া হৈছে, যাৰ কাৰণে এইসকল ব্যক্তিৰ কাৰণে চকীত নামাজ আদায় কৰাটো জাইজ বুলি কোৱা হ'ব। সেইটো সেইসকল ব্যক্তিৰ নিজৰ ওপৰতহে ডিপেণ্ড কৰিব। অযথা কোনো সৰু সুৰা ওজৰ সন্মুখত লৈ যদি কোনো ব্যক্তিয়ে চকীত বহিব বিচাৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে নামাজ আদায় নহ'ব। গতিকে আমাৰ যিসকল আকাবিৰিন আছে, আগত যিসকল আল্লাহৱালা গুজৰি গ'ল, সেইসকলৰ ক্ষেত্ৰত দেখা নাযায় যে তেওঁলোকে চকীত বহি পেলাই নামাজ আদায় কৰিছিলে। খুব বেছি অসুবিধাৰ সন্মুখীন হ'লে তেওঁলোকে বহি জমিনত বহিয়েই নামাজ আদায় কৰিছিলে, কিয়নো তেওঁলোকৰ উদ্দেশ্য আছিলে যাতে সেই নামাজৰ দ্বাৰা বা সেই নামাজ আদায় কৰোঁতে শৰীয়তৰ মোতাবিক হোৱাটো বিচাৰিছিলে। আৰু বৰ্তমান সময়ত মছজিদবিলাকত বহুত বেছি চকী ব্যৱহাৰ কৰাৰ কাৰণে যেন এটা বিয়া বাৰুৰ যি পৰিৱেশ বা ফাংচনৰ এটা পৰিৱেশৰ নিচিনা গঢ় লৈ উঠা দেখা যায়। গতিকে উলামায়ে কেৰামসকলে মাছাইলৰ কিতাপত লিখিছে যে আমি প্ৰত্যেকেই খুব বেছি জৰুৰত নহ'লে চকীত বহি নামাজ আদায় কৰাৰ পৰা যাতে আমি আঁতৰি থাকোঁ, আৰু ঘৰৰ যিসকল মা ভনীসকল আছে সেইসকলৰো যদি কোনো বিশেষ অসুবিধা নহয় তেনেহ'লে চকীত বহি নামাজ আদায় নকৰাটোৱেই আফজল হয়। আৰু যদি বিশেষ প্ৰয়োজন হয় তেতিয়াহ'লে চকীত বহিয়েই নামাজ আদায় কৰিব, আৰু এই ক্ষেত্ৰত কোনো টেবুলৰ ওপৰত চিজদা কৰাৰ প্ৰয়োজন নাথাকে। গতিকে যিসকল পুৰুষে মছজিদতে হওক ফৰজ নামাজ আদায় কৰোঁতে বা মহিলাসকলে সেই ফৰজ নামাজ ঘৰত আদায় কৰোঁতে যি ৰুকু কৰোঁতে যিমান পৰিমাণৰ হাউলিব সেই ব্যক্তিজন, তাতকে চাজদা কৰোঁতে অলপ বেছি হাউলি দিলেই ৰুকু আৰু চাজদাহৰ মাজত পাৰ্থক্য হৈ যাব। গতিকে তাৰ কাৰণে আকৌ এক্সট্ৰাকে চকীৰ আগত কোনো টেবুলৰ আগত চিজদা কৰিব বা টেবুলৰ ওপৰত চিজদা কৰিব এনেকুৱাখিনি প্ৰয়োজন নাথাকে। শেষত মনত ৰাখিব লাগে যে খুব বেছি যদি জৰুৰত হয় আৰু শৰীৰৰ এনেকুৱা কোনো অসুবিধা থাকে যে তেওঁ বহিবও নোৱাৰে মাটিত, তেতিয়াহ'লে সেই অৱস্থাত যি পুৰুষে হওক বা মহিলাই হওক চকীত বহি পেলাই নামাজ আদায় কৰিব। তেনে ক্ষেত্ৰত তেওঁ কোনো সন্মুখত টেবুল নোলোৱাকৈ খুদা চকীত বহিয়েই নামাজ আদায় কৰি ল'ব। গতিকে আল্লাহ তবাৰক তাআলাই আপোনালোক সকলোকে যিখিনি কথা আলোচনা কৰা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।